ONGC আৰু CRC বিনামূলীয়া চিকিৎসা শিবিৰ যি আপুনি আয়োজন কৰিছে যিটো ফ্ৰী আইচ ট্ৰেইনিং কেম্প মেডিকেল কেম্প কিমান ৰাইজ হৈছে আচলতে চিকিৎসা আজি মানে আচৰিত লাগে আমি এখন টাইম দিছিলে 9:30 কিন্তু যেতিয়া মই 9টা ইয়াত পালে অলৰেডি মানুহটো ভিৰ হৈছে মানে মানুহ অলৰেডি আছে তো বিফৰ লাঞ্চ মই সুধিছিলে ৰেজিষ্ট্ৰেশ্যন কিমান হৈছিলে মানে 450 হৈ গ'ল আৰু এতিয়া বি ৰেজিষ্ট্ৰেশ্যন চলি আছে মানে ইমান মানুহ আহিছে তো সেইটো মানে আই স্ক্ৰিনিং হ'ব আৰু যোনজনৰ স্পেক্স লাগে সেইটো ফ্ৰী স্পেক্টিকলছ দি আছে আৰু যোনজন মানে কেটৰাক্ট অপাৰেশ্যন কৰিবলৈ আছে সিহঁতে যোৰহাট লৈ যাব চন্দ্ৰপ্ৰভা আই হস্পিটেলত তাতে মানে অপাৰেশ্যন ফ্ৰী অপাৰেশ্যন কৰি দিব ONGCৰ পৰা ইয়াৰ পৰা লৈ যাব তাত থকা মেলা যিমান অপাৰেশ্যন কৰা আকৌ ইয়াত আনি ল'ব আৰু এক সপ্তাহ পাছতে আমাৰ ডক্টৰ তাৰ পৰা আহি পেলাই ইয়াতে মানে পোষ্ট চেকআপটো কৰি ল'ব এতিয়ালৈকে অলৰেডি একটা গাড়ীটো গ'ল মানে যি অলৰেডি আইডেণ্টিফাইড কৰা মানে কেটৰাক্ট অপাৰেশ্যন কৰিবলগীয়া আছে সিহঁতে অলৰেডি একটা গাড়ী আছে এতিয়া আৰু চাই আছে মানে কোন কোন আৰু যাবলগীয়া হৈছে সেইটো মানে এতিয়া চন্দ্ৰপ্ৰভা আই হস্পিটেল যোৰহাটত আৰু সিহঁতে একটা মানে NGO টাইপ পানীধাৰ বৰদলৈ ট্ৰাষ্ট তো ইন দ্য নেম অফ পানীধাৰ আই ট্ৰাষ্ট কিন্তু মানে মেইনটো চন্দ্ৰপ্ৰভা হস্পিটেল হয় এতিয়ালৈকেতো মই ক'ব নোৱাৰোঁ কিন্তু বিফৰ লাঞ্চ মই সুধিছিলে ৰেজিষ্ট্ৰেশ্যন 450 এনে আন্দাজত চোৱাটো আৰু কিমান 600 700 মান হৈ গ'ল তাতে ৰেজিষ্ট্ৰেশ্যন আপুনি চাই লওক মানে ৰাইজ ইমান পাব্লিক ইমান আছে তাত এতিয়া মানে চেকআপ নকৰাকৈ বি আছে তাত গোলাঘাটৰ কোনোবা অঞ্চলত আৰু ভৱিষ্যতে আপোনালোকে কেনেকুৱা আই কেম্প কৰিম বুলি আপোনালোকে কল্পনা কৰিছে নেকি মানে তেনেকুৱা কিবা কিবি এপ্লিকেশ্যন আছে কিন্তু অলৰেডি মই এটা কথা ক'ব পাৰি আপোনালোকে মানে অলৰেডি 10টা কেম্প মানে তেনেকুৱা আই কেম্প মই অলৰেডি এপ্ৰুভ কৰা আছে মই দিল্লীৰ পৰা এপ্ৰুভ কৰাই দিলে আজি মানে ইয়াত ঘোলাপানী কৰি আছে হালদিবাৰী অহা সপ্তাহত আমি এখন মেৰাপানীত কৰিম আৰু নেক্সট বৰহোলাত তাৰপিছত এইটো পাছতে ধূপগুৰি মানে তেনেকুৱা মানে গাঁৱত আমি এখন লোকেশ্যন হিচাপ মানে 10টা অলৰেডি এপ্ৰুভ আছে 10টা মানে কৰিমেই এইকেইদিন ONGC ফালৰ পৰা আহিছে আচলতে আপোনালোকৰ CRC বিভাগৰ আপুনি ছাৰ্ফেচ মেনেজাৰ আহিছিলে ৰাষ্ট্ৰগী চাপ আহিছিলে তেখেত মানে ছাৰ্ফেচ মেনেজাৰ তেখেত আহি আৰু গ'ল আৰু ছাৰ্ফেচ এৰিয়া মেনেজাৰ আহিছিলে সহযোগিতা কেনেকুৱা পাইছে ৰাইজৰ সহযোগিতাটো আপুনি সেইটো সিহঁতকে সুধিব মই চালেতো সিহঁতে খুব ভাল লাগিলে চালে মানে একদম মানে আচৰিত লাগে মৰম লাগে বহুত বুঢ়া মানুহ আহিছে চকুত কোনোবা মানে টোটেলি ব্লাইণ্ড মানুহ বি আহিছে এইটো মানে দেখি মানে একদম দুখ লাগে ৰাইট থেংক ইউ